কেনেকৈ বিশ্বাস কৰি লওঁ মই তই যে আৰু নাই বুকুৰ এচুক উদং কৰি দিলি একেবাৰে এতিয়াইনো তোক লৈ যাব লাগিছিল নে নিষ্ঠুৰ নিয়তিয়ে অভিনেতা যতীন বৰাই দুখ প্ৰকাশ কৰি এনেদৰে লিখে এতিয়াইনো তোক লৈ যাব লাগিছিল নে নিষ্ঠুৰ নিয়তিয়ে কান্ধত কান্ধ মিলাই জীৱন বাটত খোজ কাঢ়িবলৈ মোৰ সেই বন্ধু ভাই আজি আৰু মোৰ লগত নাই তই য'তেই আছ কুশলে থাক কেইদিনমান পূৰ্বে দুৰ্ঘটনাত পতিত হৈ নেমকেয়াৰত চিকিৎসাধীন আছিল ৰাজীৱ ৰাজনিশ যোৱাকালি শেষ নিশ্বাস ত্যাগ কৰে যুৱ অভিনেতাজনে ৰত্নাকৰকে ধৰি বহুকেইখন ছবি আৰু ধাৰাবাহিকত অভিনয় কৰিছিল তেওঁ ভ্ৰাম্যমানৰো এজন বলিষ্ঠ অভিনেতা আছিল ৰাজীৱ